হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু এয়া ক্লিক হৈছে 2 বহাগৰ দিনাখনে আমাৰ ওচৰতে যিহেতুকে আমাৰ নামঘৰ আছে আৰু আমাৰ নামঘৰতে সদায় প্ৰত্যেক বছৰে গৰখীয়া নাম উৎসৱ পতা হয় আৰু তাৰ বাবে আমি সকলোৱে ৰেডি হৈছিলোঁ আৰু এনেকৈ ভাগৱত পাঠ কৰিছিলে। এনেকৈ আমি তাতে গ'লোঁ আৰু গৈ কিনে আমি ভাগৱত পাঠ কৰি মন্দিৰ পালোঁগৈ, নামঘৰ পালোঁগৈ। আৰু তাতে যিহেতুকে দিনৰ ভোগ চোগ খোৱা হয়, গতিকে এনেকৈ আৰু এয়া হৈছে মোৰ OOTD। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। আৰু তাৰপিছতে আমি এনেকৈ খাই লৈ ঘৰলৈ উভতি আহিলোঁ, অলপ ৰিল পাতি বনাই পিনে আৰু সিদিনাখনে এনেকৈ সমাপ্ত কৰিলোঁ। আৰু পিছদিনাখনে মই গৈছিলোঁ কামাখ্যালৈ। এইটো ভিডিঅ'ত দুটা দিনৰ ক্লিপ ধৰি ৰখা হৈছে, গতিকে গোটেইখিনি এটা ভিডিঅ'তে দিয়া হৈছে। আৰু সিদিনাখন মই কামাখ্যালৈ গ'লোঁ আমাৰ লগৰখিনিৰ লগত আৰু এনেকৈ ভাল দিন এটা আমি উদযাপন কৰিলোঁ। এনেকৈ অকণমান ফুৰিলোঁ, তাৰপিছত গুৱাহাটীখন গোটেই ঘূৰি ফুৰি আমি ঘৰলৈকে উভতি আহিলোঁ। আহি পাওঁতে বহুখিনি দেৰিয়ে হৈছিল আচলতে। আৰু তাৰপিছতে আমি কামাখ্যাৰ পৰা ওলাই কিনে আমি শ্বপিং মললৈকে গৈছিলোঁ, এনেই অকণমান ঘূৰিবলৈ, একো কিনা হোৱা নাই। ডেটছ ইট। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।